সিদিনা ৰাতিপুৱাতে আমি ওলাইছিলোঁ পৰীক্ষা দিবলৈ। পৰীক্ষাৰ শেষত আমাৰ বাবে ৰৈ আছিল এক অতি ভাল লগা খবৰ। মোৰ মানুহজন মানে সনম চাংকি দাসে তেওঁৰ মাজেৰ স্বৰ উপন্যাসখনৰ বাবে ভাষা সন্মান বঁটাটি পাবলৈ সক্ষম হৈছে। বঁটাটি প্ৰদান কৰিব হোমেন বৰগোহাঞিদেৱৰ জন্মদিনৰ দিনাখন 7 ডিচেম্বৰত। এই খুচিতে বোলে মানুহজনে ক'লে ওলোৱা ৰাসকে চাই আহোঁ, আৰু আমি এইদৰে ওলাই মেলি সাজু হৈ ল'লোঁ। কাপোৰযোৰ আকৌ দুৰ্গা পূজাতে ভাইটিয়ে দিয়া আছিল। এয়া দেখিছে ৰাস চাব পাই আমাৰ শাহু বোৱাৰীৰ হাঁহি উঠিছে। এইবাৰ তৰণীৰ ৰাস সঁচাকৈ খুব ধুনীয়া হৈছিলে। ৰাস চাই আকৌ কাহ চৰ্দি হৈ মাতটোৱে ভাঙি থাকিলে নহয়। এয়া আপোনালোকলৈ ৰাসৰ কিছু কিছু অংশ আগবঢ়ালোঁ। মাজতে ভাগ্য পৰীক্ষা কৰিলত কি পালোঁ আমি চাবচোন। এয়া হৈছে ওজাপালি, অসমীয়া লোকনাট্যৰ এক অনন্য উপাদান। আপোনালোকে ওজাপালি চাই ভাল পায়নে জনাবচোন। এয়া হৈছে ফুল ভাল পোৱা মানুহৰ বাবে। মই ফুল খুব ভাল পাওঁ, লাগিলে আৰ্টিফিচিয়েলে নহওক কিয়। আপোনালোকে কোনে কোনে ফুল ভাল পায় জনাবচোন। যিসকলে ভয় কৰে তেওঁলোকে নাচাব দেই। মোৰ আকৌ কাৰবাৰটো দেখিছে। এই ক্লিপবোৰৰ প্ৰতি মোৰ যে কিমান হেঁপাহ। এতিয়া এই ক্লিপবোৰ মোক মাৰিলে নোখোৱায়ো। সৰুতে যে দেউতাই মোক এগাল এগাল এনেকুৱা ক্লিপ কিনি দিছিলে পূজাত। এতিয়া যে আকৌ সেই দিনবোৰ নাই। মুঠতে ৰাসত মানুহেই মানুহ, আৰু ডেক'ৰেশ্যনবোৰো ইমান ধুনীয়া হৈছিলে। মায়ে বোলে আকৌ 2-এটা কাপোৰ চায়। মাক কাপোৰ চাবলৈ দি মোবাইলটো উলিয়াই এনেকৈ ভিডিঅ' কৰি ফুৰিছোঁ। নতুন নতুন চখছে। এয়া দেখিছে 20 টকাতে লোকেল মুৰ্গী এটা পালোঁ। মোৰ আকৌ মুৰ্গীটো ধৰিবলৈ ভয় লাগে নহয়। সেই মানুহজনকে ক'লোঁ মুৰ্গীটো ধৰি প'জ এটাকে দিয়া। তেওঁ আকৌ হাঁহি মাৰি প'জ দিছে। এয়া দেখিছে ঝুমকা, সকলো ছোৱালীৰে দুৰ্বলতা অকণ আছেই। শেষত বোলো বহু ৰাতি হ'ল, খাই বৈ ঘৰ যোৱাই মংগল। শেষত আমাৰ তিনিওৰে ফটো এখন। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।